নমস্কাৰ বন্ধুসকল। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। সেয়েহে খং অলপ কমকৈ কৰিব আৰু অহংকাৰক দমাই থ'ব। ভাল মানুহ হ'বলৈ যত্ন কৰক, কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। জীৱনত তিনিটা বস্তুৰ পাছত দৌৰি লাভ নাই: গুচি যোৱা সময়, গুচি যোৱা প্ৰেয়সী আৰু তোমাক অনাদৰ কৰা লোক। জীৱনটো অটিপিৰ দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী, যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। সকলো মানুহেই কেৱল সুখ বিচাৰে, দুখ কাকো নেলাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? দুখৰ বৰষুণৰ পাছত সুখৰ ৰামধেনু নিশ্চয় আহিব, মাত্ৰ অপেক্ষা কৰক। প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কেতিয়াবা পইচা দিব লগা হয়। জীৱনত এই তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে: সুযোগ, মুখেৰে ওলাই যোৱা কথা আৰু অতীত। গুচি যোৱা সময় আৰু কেতিয়াও ঘূৰি নাহে, গতিকে সময়ৰ কাম সদায় সময়ত কৰিব। জীৱনত এই তিনি ঠাইত কেতিয়াও লাজ নকৰিব: খোৱাৰ সময়ত, হাগিবৰ সময়ত আৰু বিদ্যা আৰ্জনৰ সময়ত।